Hello students, welcome to my channel. Let's learn together, shine together. Let's learn together, shine together. Jogedi moi Bornali Mohantoy tumalok hokoluke aji classole swagatam janaisu. আজি আমাৰ ক্লাছত আমি এটা নতুন টপিক লৈ আহিছো এই টপিকটো তোমালোকৰ ক্লাস 6 ৰ পৰা আৰম্ভ কৰি 10ম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীকে সামৰি ল'ব আৰু আজি আমি তোমালোকলৈ আগবঢ়োৱা টপিকটো হ'ল poetic devices or literary devices তোমালোকে বিভিন্ন সময়ত দেখিছা আমাৰ এতিয়া নতুন যেটো কোৱেশ্চন প্যাটাৰ্ন হল এই কোৱেশ্চন প্যাটাৰ্নত আমাৰ poetic device বা literary deviceৰ যথেষ্ট কোৱেশ্চন আহে গতিকে মই তোমালোকৰ সকলো সমস্যা সমাধান কৰিবলৈ এই ভিডিঅ'টোত প্ৰয়াস কৰিছো ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমাৰ মনলৈ অহা প্ৰশ্নটো হৈছে what are poetic devices I hope তোমালোকে ডিভাইস শব্দটো শুনিছা আমিও আমাৰ পাৰ্সোনাল লাইফত বহুত ডিভাইস ইউজ কৰো যি আমাৰ কামবিলাক ইজি আন্ডাৰষ্টেণ্ডেবল আৰু এক্সপ্ৰেছিভ কৰি তোলে ঠিক তেনেদৰে আমাৰ ৰাইটাৰছ সকলেও তেওঁলোকৰ ৰাইটিংছত এনে কিছুমান ডিভাইস ইউজ কৰে যিবোৰ ডিভাইসে তেওঁলোকৰ ৰাইটিংছখিনি এক্সপ্ৰেছিভ কৰি তোলে আন্ডাৰষ্টেণ্ডেবল কৰি তোলে আৰু মোৰ বিউটিফুল কৰি তোলে গতিকে আমি ডিভাইস হৈছে এনেকুৱা কিছুমান টেকনিক যিবিলাক কবিয়ে বা সাহিত্যিকে তেওঁলোকৰ ৰাইটিংছ সমূহৰ বিউটি বঢ়াবলৈ আৰু এক্সপ্ৰেছিভ কৰি তুলিবলৈ ব্যৱহাৰ কৰে আহা আমি ডেফিনেশনটো চাওঁ Poetic devices can involve sound, structure, or figurative language shaping the poem's overall effect. কবিতাৰ overall effect এটা দিবৰ কাৰণে এই ডিভাইস বিলাক সাউণ্ডৰ লগত ষ্ট্ৰাকচাৰৰ লগত বা figurative languageৰ লগত জড়িত হৈ থাকে they are techniques এইবিলাক হৈছে একোটা টেকনিক্স that writers employ যিটো ৰাইটাৰ সকলে ইউজ কৰে to add যোগ কৰিবলৈ কি যোগ কৰিবলৈ depth beauty and impact to their work তেওঁলোকৰ workটোৰ আমাৰ ওপৰত হোৱা ইম্প্যাক্টটো বা তেওঁলোকৰ workটোৰ বিউটি বা তেওঁলোকৰ word খিনিত ৰাইটিংছ খিনিত ডেপথ এড কৰিবৰ কাৰণে এই টেকনিক্স বিলাক ৰাইটাৰ সকলে ইউজ কৰে গতিকে আমাৰ ডিভাইস হৈছে এনেকুৱা কিছুমান টেকনিক যি সকলে ৰাইটাৰ সকলে তেওঁলোকৰ ৰাইটিংছ সমূহৰ ডেপথ বঢ়াবলৈ বিউটি বঢ়াবলৈ বা এক্সপ্ৰেছিভ কৰি তুলিবলৈ ইউজ কৰে এতিয়া আমি বেলেগ ডিভাইস সমূহ ইয়াত poetic devices আসলে ডিভাইস বহুত আছে এইখিনতে মই তোমালোকক কৈ থওঁ ইয়াৰে ভিতৰত মই তোমালোকৰ কোৱেশ্চন প্যাটাৰ্নৰ ওপৰত ভিত্তি কৰি কিছুমান কেইটামান নিৰ্দিষ্ট ডিভাইস মই ইয়াত আলোচনা কৰিবলৈ লৈছো তোমালোকে দেখিছা শৰ্টখনত গতিকে poetic devices simile personification epiphora allusion oxymoron alliteration anaphora metaphor etc বহুত ডিভাইস আমি পাম ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে আমি চাওঁ আহা সিমিলি আমি ক্লাস 5-6 ৰ পৰা পাই আহিছো মই দুটামান উদাহৰণ দিছো as cool as কুকুম্বাৰৰ নিচিনা কুল আমি যেতিয়া কাৰবাক কুল বুলি ক'বলৈ বিচাৰো তেতিয়া আমি এনেকে এটা তুলনা দিও as sweet as honeyৰ নিচিনা মিঠা লে টেষ্ট কৰিছো আসন একদম honeyৰ নিচিনা মিঠা as white as snow একদম স্নোৰ নিচিনা বগা লেন্সৰ ফিল্ডখন একদম স্নোৰ নিচিনা বগা as busy as be ইমান ব্যস্ত একদম মৌমাখিৰ দৰে ব্যস্ত as cold as ice যদি আমি ঠাণ্ডা বুলি ক'বলৈ বিচাৰো তেতিয়া আমি কওঁ যে as cold as ice তেতিয়া শুনা জানে বুজি পায় যে বহুত ঠাণ্ডা গতিকে এই উদাহৰণ গীতৰ পৰা আমি ক'ব পাৰো যে as busy as be বিৰ নিচিনা বিজি আইসৰ নিচিনা ঠাণ্ডা এই উদাহৰণ গীতৰ পৰা আমি সিমিলি কাকৈ আমি ইজিলি সাম আপ কৰিব পাৰো Simile is a figure of a speech that directly compares two different things, typically using the words like or as. যেতিয়া আমি দুটা কোনো মিল নথকা বস্তুক আমি compare like আৰু as লগাই পেলাই compare কৰিলে তাক simile বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ নেক্সট poetic device বা literary device টো হৈছে metaphor what is a metaphor what is a metaphor আনসাৰ দিবলৈ যোৱাৰ আগতে মই তোমালোকক কেইটামান উদাহৰণ দিছো metaphor কেইটামান তোমালোকে উদাহৰণ চাবা Lenso is an ox of a man silence is golden silence কেনেকুৱা silence golden freedom is sweet freedom কেনেকুৱা freedom is sweet he is a shining star he কেনেকুৱা he shining star the world is a stage এই পৃথিৱীখন কেনেকুৱা পৃথিৱীখন এখন stage এটা মঞ্চ এই এক্সাম্পল কেটাৰ পৰা আমি ক'ব পাৰো metaphor is a bold comparison metaphorত এটা comparison কৰা হয় says one thing is another without like or as যেতিয়া আমি এটা বস্তু আন এটা বস্তু বুলি ডাইৰেক্টলি কম like আৰু as ইউজ নকৰাকৈ অমুকৰ দৰে বুলি নকওঁ অমুক বুলি কম তেতিয়া তাক metaphor বুলি কোৱা হয় for example his heart is a stone
his heart is like a stone. Yet like to use kora nohoy, direct heart to stone buli koi dia hoise. ঠিক আছে, হাৰ্টটোক ডাইৰেক্ট ষ্টন বুলি কৈ দিয়া হৈছে, সাইলেন্সটোক ডাইৰেক্ট গোল্ডেন বুলি কৈ দিয়া হৈছে। যেতিয়া আমি দুটা বোল্ড কম্পেৰিজনৰ কাৰণে এটা বস্তুক আন এটা বস্তু বুলি কম ইজ লগাই পেলাই আৰু লাইক আৰু এজ ইউজ নকৰোঁ, তেতিয়া তাক তেনেকুৱা ধৰণৰ বোল্ড কম্পেৰিজনক মেটাফৰ বুলি কোৱা হয়। ইয়াৰ পাৰ্পাছটো কি? ক্ৰিয়েটছ ষ্ট্ৰং ইমেজিনেটিভ ইমেজ। আমি যেতিয়া এটা বস্তুক আন এটা বস্তু বুলি কৈ দিওঁ, ই আমাৰ মনত এটা ষ্ট্ৰং ইমেজ ক্ৰিয়েট কৰিব পাৰে। আমি নেক্সট ডিভাইচলৈ যাওঁ। আৱাৰ নেক্সট ডিভাইচ ইজ এলিটাৰেশ্যন। হোৱাট ইজ এলিটাৰেশ্যন? আমি ইয়াৰ ডেফিনেশ্যন ক'বলৈ যোৱাৰ আগতে মই তোমালোকক কেইটামান এক্সাম্পল দিছোঁ। চিলি স্নেক স্লাইডাৰ চাইলেণ্টলি, গো এণ্ড গেডাৰ দ্য গ্ৰীণ লিভছ অন দ্য গ্ৰাছ, ষ্টপ ইট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেট আমাণ্ডা। তোমালোকে দেখিছা, মই লাষ্টৰ লাইনটো মই তোমালোকৰ ক্লাছ 10ৰ আমাণ্ডা কবিতাটোৰ পৰা দিছোঁ। আমি যদি এই উদাহৰণকেইটা চাওঁ, আমি কি দেখোঁ? আমি দেখা পাইছোঁ যে ইয়াত ফাৰ্ষ্টৰ চেণ্টেন্সটোত আমাৰ এছ কনচনেণ্ট চাউণ্ডটো ৰিপিটেডলি ইউজ হৈছে, ছেকেণ্ডটোত আমাৰ জি কনচনেণ্ট চাউণ্ডটো ৰিপিটেড ইউজ হৈছে, আৰু থাৰ্ডটোত আমাৰ এছ কনচনেণ্ট চাউণ্ডটো ৰিপিটেড ইউজ হৈছে। গতিকে ইয়াৰ পৰা আমি চাম আপ কৰিব পাৰোঁ কি বুলি? এলিটাৰেশ্যন ইজ এ লিটাৰেৰী ডিভাইচ where words with the same consonant sound are placed close together. Alliteration hoise enekwa eta literary device jot amar consonant sound to usora usori koi repeat kora hoy. Example eta moi hinte disu. Sheep should sleep in a shed. Yat ami dekhisu s consonant sound to repeated use hoise. Busy buzzing the bee behaved beautifully. ইয়াত আমি দেখিছোঁ বি কনসনেণ্ট চাউণ্ডটো ৰিপিটেড ইউজ হৈছে। গতিকে আমাৰ এটা লাইনত আমাৰ এট্ৰেকশ্যনটো আনিবৰ কাৰণে যদি কনসনেণ্ট লেটাৰবিলাক ওচৰা ওচৰিকৈ ৰিপিটেড হয়, তেতিয়াহ'লে তাত আমি কি ডিভাইচ ইউজ হোৱা বুলি ক'ম? এলিটাৰেশ্যন। ইট মেক্স দ্য লাইন বিউটিফুল এণ্ড এট্ৰেক্টিভ। ই আমাৰ লাইনছটো বহুত বিউটিফুল কৰি তোলে আৰু এট্ৰেক্টিভ কৰি তোলে। আৱাৰ নেক্সট ডিভাইচ ইজ এনাফোৰা। হোৱাট ইজ এনাফোৰা? এই কুৱেশ্যনটো আনচাৰ দিবলৈ যোৱাৰ আগতে মই তোমালোকক কেইটামান এক্সাম্পল দিছোঁ, তোমালোকৰ সহজ হ'ব। ডোণ্ট বাইট ইউৰ নেইলছ আমাণ্ডা, ডোণ্ট হাঞ্চ ইউৰ শ্বল্ডাৰ্ছ আমাণ্ডা ইজ এন এক্সাম্পল অফ এনাফোৰা। ইয়াত এইটোৱে এনাফোৰাৰ এক্সাম্পল বুলি কৈছে। গতিকে মই ইয়াত হাইলাইট কৰি থৈছোঁ ৰঙাৰে, তোমালোকে দেখিছা দুইটা লাইন ছেইম ৱৰ্ড দি পেলাই আৰম্ভ হৈছে, ডোণ্ট এণ্ড ডোণ্ট। নেক্সট মই ইয়াত এটা ফেমাছ এটা এনাফোৰাৰ এক্সাম্পল এটা মই ইয়াত তোমালোকক গাই শুনাবলৈ ভাল পাম। Why I never walked away, why I played myself this way, now I see you are testing me, pushes me away. Why I never walked away, why I played myself this way, now I see you are testing me, pushes me away. দুবাৰে লিখি দিছোঁ আৰু তোমালোকে দেখিছা ইয়াত ৰেড লাইটে why I দি পেলাই আমাৰ বেছিকেইটা লাইন আৰম্ভ হোৱা দেখা গৈছে। গতিকে এই দুটা এক্সাম্পলৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ এনাফোৰা ইজ দ্য লিটাৰেৰী ডিভাইচ ৱেৰ এ ৱৰ্ড অৰ ফ্ৰেজ ইজ ৰিপিটেড এট দ্য বিগিনিং অফ ছাকচেছিভ ক্লজেছ, চেণ্টেন্সেছ অৰ লাইনছ অফ এ পয়েট্ৰি। কবিতাত যেতিয়া আমি প্ৰতিটো লাইনতে আমি একেটা ৱৰ্ড আমি ৰিপিটেডলি ইউজ কৰোঁ, তেতিয়াহ'লে আমি এনাফোৰা লিটাৰেৰী ডিভাইচ ইউজ কৰা বুলি ক'ব পাৰি। আৰু এটা এক্সাম্পল দিছোঁ। ইন এভৰি ক্ৰাই অফ এভৰি মেন, ইন এভৰি ইনফেণ্টছ ক্ৰাই অফ ফিয়াৰ, ইন এভৰি ভইচ, ইন এভৰি ভেন। দেখিছা এইটো? ইয়াত আমি কি ৰিপিটেডলি আমি প্ৰতিটো লাইনত কি ইউজ কৰিছোঁ? ইন এভৰি। গতিকে প্ৰতিটো লাইনৰ আৰম্ভণিতে যদি আমি ছেইম ফ্ৰেজ বা ক্লজ ইউজ কৰোঁ আৰু ছাকচেছিভ লাইনবোৰ যদি এনেদৰে আৰম্ভ হয়, আমি তেতিয়া ক'ম যে কবিতাটোত কি ইউজ হৈছে? এনাফোৰা ইউজ হৈছে। এনাফোৰাৰ পিছত আমি নেক্সট যিটো লিটাৰেৰী ডিভাইচ ডিছকাছ কৰিম, ডেট ইজ এপিফোৰা। হোৱাট ইজ এপিফোৰা? চাউণ্ডছ লাইক এনাফোৰা না? এইটো এনাফোৰাৰ নিচিনাই দেখিবলৈ, অকণমান এটা ডিফাৰেঞ্চ আছে। মই কেইটামান এক্সাম্পল দিছোঁ। ডোণ্ট বাইট ইউৰ নেইলছ আমাণ্ডা, ডোণ্ট হাঞ্চ ইউৰ শ্বল্ডাৰ্ছ আমাণ্ডা, ডোণ্ট ইট দ্য চকলেট আমাণ্ডা। নেক্সট ওৱান, আই এম টায়াৰ্ড অফ দিছ জব, আই এম অভাৰ দিছ জব, আই এম ডান উইথ দিছ জব। তোমালোকে দেখিছা ইয়াৰ ফাৰ্ষ্টত ছাকচেছিভ লাইনবিলাক ডোণ্ট দি আৰম্ভ হৈছে আৰু ছেকেণ্ডটোৰ আই এম দি আৰম্ভ হৈছে। গতিকে আৰম্ভণিতে যদি ছাকচেছিভ লাইনৰ আৰম্ভণিতে যদি ছেইম ক্লজ থাকে বা ছেইম ৱৰ্ডছ থাকে, তেতিয়াহ'লে সেইটোক কি বুলি কোৱা হয়? এনাফোৰা। কিন্তু আমি এতিয়া এনাফোৰাৰ কথা কোৱা নাই, আমি এপিফোৰাৰ কথাহে কৈ আছোঁ ইয়াত। ইয়াত তোমালোকে মন কৰিলে দেখিবা প্ৰতিটো লাইন কিন্তু ছেইম ৱৰ্ড দি পেলাই এণ্ড হৈছে। দেখিছা? প্ৰথমটোত আমাণ্ডা 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 আৰু ছেকেণ্ডটোত দিছ জব দিছ জব দিছ জব।
ঠিক আছে গতিকে ফাৰ্ষ্টত ৰিপিট হ'লে ডেট ইজ এনাফোৰা আৰু যদি ছেকেণ্ডত লাষ্টত ৰিপিট হয় তেতিয়াহ'লে এপিফোৰা তেতিয়াহ'লে আমি এপিফোৰা বুলি কি কওঁ এপিফোৰা অলছ' ন'ন এজ এপিষ্ট্ৰফ ইজ এ লিটাৰী ডিভাইচ ৱেৰ এ ৱৰ্ড অৰ ফ্ৰেজ ইজ ৰিপিটেড এট দ্য এণ্ড অফ ছাকচেছিভ ক্ল'জ অফ চেণ্টেন্সেছ আমাৰ ছাকচেছিভ চেণ্টেন্স বা ক্ল'জবিলাকত যদি লাষ্টৰ সামৰণি ৱৰ্ডটো ছেইম হয় তেতিয়াহ'লে তাক এপিফোৰা বুলি কোৱা হয় ইটছ এছেঞ্চিয়েলি দ্য অপজিট অফ এনাফোৰা ই এনাফোৰাৰ বিপৰীত হুইচ ৰিপিটছ এট দ্য বিগিনিং এনাফোৰা ক'ত ৰিপিটছ হয় বিগিনিঙত ৰিপিটছ হয় এপিফোৰা ক'ত ৰিপিটছ হয় এপিফোৰা লাইনৰ এণ্ডত ৰিপিটছ হয় গতিকে ইহঁত কোৱাইট অপজিট সেইকাৰণে মই ইয়াত দুইটা ইউজ কৰি পেলাই এই উদাহৰণকেইটা তোমালোকক দেখুৱাইছোঁ এপিফোৰা ডেট ইজ ৰিপিটিং ফৰ এম্ফেচাইজ কৰিবৰ কাৰণে জোৰ দিবৰ কাৰণে ব্যৱহাৰ কৰা হয় ডেফিনেশ্যন এপিফোৰা ইজ দ্য ৰিপিটেশ্যন অফ এ ৱৰ্ড অৰ ফ্ৰেজ এট দ্য এণ্ড অফ ছাকচেছিভ লাইনছ অৰ চেণ্টেন্সেছ ইন এ পইম কবিতাৰ প্ৰত্যেকটো ছাকচেছিভ লাইনত বা চেণ্টেন্সৰ লাষ্টত যদি ছেইম ৱৰ্ড ৰিপিট হয় তেতিয়াহ'লে তাক এপিফোৰা লিটাৰী ডিভাইচ ইউজ হোৱা বুলি কয় এক্সাম্পল এটা দিছোঁ আই ড্ৰিম অফ ফ্ৰীডম আই ফাইট ফৰ ফ্ৰীডম আই লিভ ফৰ ফ্ৰীডম ইয়াত ফ্ৰীডমটো গোটেইকেইটা শাৰীতে ৰিপিট হৈছে What is the purpose of this literary device? Your device to purpose to key. Its rhythm emphasizes a key idea and creates a memorable effect. ই আমাৰ মনত এটা ৰিদম সৃষ্টি কৰে ই এটা আইডিয়া এটা দিয়ে মনৰ মাজত আৰু ই এটা মেমৰেবল ইফেক্ট আমাৰ মনৰ মাজত বহুৱায় সো ৰিপিটেড সাউন্ড অফ দ্য সেম ৱৰ্ড এট দ্য এণ্ড অফ দ্য লাইন দ্যাট ইজ কল্ড এপিফোৰা আমাৰ নেক্সট ডিভাইচ ইজ পাৰ্চনিফিকেশ্যন আমাৰ বহুত কুৱেশ্যন আহিছে এইটোৰ ওপৰত হোৱাট ইজ পাৰ্চনিফিকেশ্যন ইয়াৰ এইটো ক'বলৈ যোৱাৰ আগতে আই এম গিভিং চাম এক্সাম্পলছ এক্সাম্পল কেইটা চাই লওঁ দ্য ছান স্মাইল্ড ডাউন অন আছ আমাৰলৈ তললৈ চাই সূৰ্যই হাঁহিছিল লাইটনিং ডান্স এক্ৰছ দ্য স্কাই আকাশত লাইটনিঙে বিজুলীয়ে নাচিছিল দ্য মুন স্মাইল্ড এট দ্য ষ্টাৰ্ছ মুনে ষ্টাৰ্ছক চাই হাঁহিছিল মাই হাৰ্ট ডান্সড মোৰ হাৰ্টে ডান্স কৰিছিল গতিকে ইয়াত দেখা গৈছে যিকেইটা এক্টিভিটি আমাৰ হিউমেন বিঙে কৰে সেই ট্ৰেইটবিলাক আমাৰ অবজেক্টবিলাকৰ আছে বুলি দেখুওৱা হৈছে ঠিক আছে নন হিউমেন থিংছৰ মাজত যেতিয়া হিউমেন ট্ৰেইটছবিলাক আমি আছে বুলি বৰ্ণনা কৰোঁ তেতিয়া আমাক তাক পাৰ্চনিফিকেশ্যন ডিভাইচটো ইউজ কৰা বুলি কোৱা হয় গতিকে ইয়াৰ পৰা আমি কি ডেফিনেশ্যন উলিয়াব পাৰোঁ গিভিং লাইফ টু অবজেক্টছ পাৰ্চনিফিকেশ্যনে কি কৰে অবজেক্টক জীৱন প্ৰদান কৰা নিচিনা কৰে গিভছ হিউমেন ট্ৰেইটছ টু নন হিউমেন থিংছৰ মাজত হিউমেন ট্ৰেইটছবিলাক ই থকা বুলি দেখুৱায় ফৰ এক্সাম্পল দ্য উইণ্ড হুইস্পাৰ্ড থ্ৰু দ্য ট্ৰিজ এতিয়া হুইস্পাৰিং ফুচফুচোৱা কামটো আমাৰ হিউমেন বিঙেহে কৰে ইয়াত কিন্তু উইণ্ডে কৰে বুলি কৈছে এতিয়া ইয়াৰ পাৰ্পাছটো কি পাৰ্চনিফিকেশ্যন ডিভাইচটো ইউজ কৰা পাৰ্পাছটো কি ই কি কৰে মেক্স পয়েমছ লাইভলি এণ্ড ৰিলেটেবল ই পয়েমটোক অধিক লাইভলি জীৱন্ত আৰু ৰিলেটেবল কৰি তোলে সেইকাৰণে আমাৰ হিউমেন ট্ৰেইটছবিলাক দি পেলাই ইয়াত নন হিউমেন থিংছৰ গাত হিউমেন ট্ৰেইটছবিলাক থকাটো দেখুৱায় যেনে দ্য ছান স্মাইল্ড ডাউন অন আছ স্মাইলিং ইজ এ হিউমেন একশ্যন এট্ৰিবিউটেড টু দ্য ছান নৰ্মেলি স্মাইলিংটো এটা হিউমেন একশ্যনহে ইয়াত কিন্তু ছানে কৰিছে বুলি দেখুওৱা হৈছে লাইটনিং ডান্সড এক্ৰছ দ্য স্কাই ডান্সিং ইজ এ হিউমেন একশ্যন ইয়াত ডান্সিংটো হিউমেন একশ্যন ইয়াত কিন্তু ডান্সিংটো কাক এট্ৰিবিউটেড টু দ্য লাইটনিঙে কৰিছে বুলি ইয়াত দেখুওৱা হৈছে গতিকে আমি ক'ম যেতিয়া আমাৰ হিউমেন একশ্যনছবিলাক নন হিউমেন বা অবজেক্টতে কৰা বুলি আমাক ডেছক্ৰাইব কৰা হয় তেতিয়া আমি গম পাম যে পাৰ্চনিফিকেশ্যন ডিভাইচ ইজ ইউজড ইন ডেট পাৰ্টিকুলাৰ লাইন অৰ ইন ডেট পাৰ্টিকুলাৰ পয়েম আমাৰ নেক্সট পয়েটিক ডিভাইচটো হৈছে ইমেজেৰী ইয়াত আমি নিজেই ইমেজিন কৰি ল'ব পাৰিছোঁ ৱৰ্ডটোৰ পৰা এইটো কেনেকুৱা ধৰণৰ পয়েটিক ডিভাইচ হ'ব কিন্তু তথাপিতো আমি ডিভাইচটোৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে আমি দুটা এক্সাম্পল চাই লওঁ There is a languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. এটো মই আমান্ডাৰ পৰা দিছো কবিতাটোৰ পৰা তোমালোকে ইয়াত দেখিছা ইয়াত শব্দৰে এখন সুন্দৰ ছবি সাগৰৰ ছবি অংকন কৰিছে সাগৰখন কেনেকুৱা ল্যাঙ্গুইড এণ্ড এমাৰেল্ড সি আৰু মাৰ্মেড জনে কি কৰিছে ড্ৰিফটিং ব্লিছফুলি এখন শব্দৰে অকা ছবি নেক্সট খন চোৱা the sky was as blue as the ocean and the clouds sailed across it like white boats গুটে স্কাইখন এখন ব্লু অceanৰ নিচিনা আৰু তাত ক্লাউডছ বিলাকে এখন হোৱাইট বোটে সেল কৰি থাকিলে যেনেকুৱা হ'ব ঠিক তেনেকুৱা হৈছে ইয়াতো তোমালোকে দেখিছা শব্দৰে ইমান এখন সুন্দৰ ছবি আঁকিছে আৰু ছবিখন আমাৰ মনলৈ অটোমেটিক ভাহি আহিছে ইয়াৰ পৰা আমি কি ক'ব পাৰো
Definition of imagery is imagery uses vivid descriptive words to create pictures in the reader's mind. I reader mind ekhon sposto sobi aki diboloi eto poetic device use kora hoy appealing to the five senses. Jikhon sobiye amar pasta senses or korbat nohoy korbat amake hit kore. Sight, sound, touch, taste and smell. আমাৰ এই পাঁচটা সেন্সক হিট কৰিব পৰাকৈ ওয়াৰ্ডেৰে যিখন ছবি আঁকি দিয়ে সেইখনকে ইমেজাৰী ডিভাইস বুলি কোৱা হয় ইয়াৰ পাৰপাসটো কি মেক্স পয়েমছ ফিল ৰিয়েল এণ্ড ইমাৰ্সিভ বাই এনগেজিং দ্য সেন্সেছ আমি আমাৰ সেন্সেছখিনি লগাই এটা আমি ৰিয়েলিটিটো ফিল কৰিব পাৰো এইটো পয়েটিক ডিভাইস ইউজ কৰাৰ বাবে আমি গোটেই সিচুৱেচনটো এটা ৰিয়েলিটি ফিল কৰিব পাৰো আৰু এটা এক্সাম্পল চোৱা the sunset painted the sky in hues of orange pink and purple sunset টে স্কাইখনৰ বুকত orange pink আৰু purple কেনেকৈ আঁকি দিছিল চোৱা এই ওয়াৰ্ডে ইমান ধুনীয়াকৈ বৰ্ণনা কৰিছে আমাৰ মনলৈ এনেকুৱা এখন ছবি অটোমেটিক আহি যায় আহা আমি নেক্সট ডিভাইসলৈ যাওঁ illusion কি এটো বুজাৰ আগতে আমি কেটেমান এক্সাম্পল চাই লওঁ এক্সাম্পল গিটাত বুজিলে আমি ক্লিয়াৰ হ'ব her strength was like that of Hercules yet Hercules is a Greek mythology এটা character ইয়াৰ strength to Hercules ৰ লগত কম্পেয়াৰ কৰা হৈছে he faced his exams like Arjuna in battle yet আমাৰ exam face কৰাৰ যেটো courage হে courage to মহাভাৰতৰ character অৰ্জুনৰ লগত কম্পেয়াৰ কৰা হৈছে ঠিক তেনেকৈ her beauty rivaled Cleopatra's charm yet history Cleopatra characterটোৰ লগত কম্পেয়াৰ কৰা হৈছে his courage shone like Harry Potter's bravery ইয়াত আমাৰ লিটাৰেচাৰত আমি যেটো Harry Potterৰ কথা পাইছো ইয়াত courageটো Harry Potter নিচিনাকৈ লগত কম্পেয়াৰ কৰা হৈছে she danced with the grace of a Bollywood star ইয়াত আমাৰ Bollywood starৰ লগত ডান্সিং যেটো স্কিল হেতু আমাৰ কম্পেয়াৰ কৰা হৈছে গটিকে আমি ইয়াত দেখা পাইছো যে ইয়াত হিষ্ট্ৰি হক লিটাৰেচাৰ হক বা কোনবা এপিক হক তাৰ ক্যাৰেক্টাৰ বিলাকৰ লগত যেটো কম্পেৰিজন কৰা হয় কম্পেৰিজনটোক আমাৰ illusion বুলি কোৱা হয় গটিকে আমি এই এক্সাম্পল গিটাৰ পৰা আমি এতিয়া illusionৰ ডেফিনিশনটো আমি কি বুলি দিম আমি এই এক্সাম্পল গিটাৰ পৰা আমি ক'ব পাৰো an illusion is a literary device where a text makes a brief and indirect reference to a person place thing or idea of historical cultural literacy or political significance আমি যি কোনো ধৰণৰ এনেকুৱা significance character person place ৰ লগত যেতিয়া আমি ৰিলেট কৰি পেলাই এটা বস্তু বুজাবলৈ যাওঁ তেতিয়া আমাৰ illusion টো ইউজ কৰা হয় what is the purpose illusion makes writing or speech more powerful relatable and emotional by connecting to shared knowledge যেহেতু আমাৰ সেই নলেজ বিলাক আমাৰ অলৰেডি থাকে হিষ্ট্ৰীৰ ওপৰত হক বা তেনেকুৱা বিশেষ প্লেছৰ ওপৰত হক বিশেষ কোনবা সিগনিফিকেন্ট ব্যক্তিৰ ওপৰত হক আমাৰ যেহেতু নলেজটো থাকে গতিকে তেওঁক যদি আমি ৰেফাৰেন্সত আনি আমাক বুজোৱা হয় তেতিয়া হলে ৰাইটিংছটো মোৰ এক্সপ্ৰেছিভ হয় মোৰ ৰিলেটেবল হয় আৰু আন্ডাৰষ্টেণ্ডেবল হয় Allusions are quick references to well-known things, books, movies, people, events that add meaning without including intensive detail. আৰু ই কি কৰে যেতিয়া আমি বুকস মুভি পিপল ইভেন্টছৰ লগত ৰেফাৰেন্সত আমি যেতিয়া কিবা এটা কথা বুজুৱাবলৈ যত্ন কৰা হয় তেতিয়া আৰু বৰ বেছি এক্সটেনসিভ ডিটেইলৰ আমাৰ প্ৰয়োজন নহয় আৰু ইজিলি আন্ডাৰষ্টেণ্ডেবল হয় আৰু ইজিলি ৰিলেটেবল হয় আমাৰ নেক্সট poetic device হৈছে oxymoron মানে কি আমি চাওঁহা আমি প্ৰথমতে কেটেমান এক্সাম্পল চালে আমাৰ বেছি ইজি হৈ পৰিব এক্সাম্পল কিটা they shared a love hate relationship তেওঁলোকে কেনেকুৱা ৰিলেশনশিপ শেয়াৰ কৰে love hate both are opposite we know that hate is the opposite of love Next one is it's an open secret that he is planning to quit his job. He is job to eribole goise eta open secret. Open opposite is the secret. ঠিক আছে গটিকে both are opposite. An oxymoron is a literary device where two contradictory or opposite terms are combined in a phrase or expression creating a dramatic thought provoking effect. Eta dramatical effect dibor karone ketiaba amar ki hoy literature amar enekwa dhৰণৰ opposite combination ba contradictory word use kora hoy kele use kora hoy karon ami jano je opposites always attract na gotike আৰু দুটা মান এক্সাম্পল ইয়াত মই কৈ দিছো he was a friendly enemy in the game the original copy agore of the document was destroyed clearly misunderstood point painfully beautiful আকৌ beautiful গটিকে এনেকে যেতিয়া দুটা কন্ট্ৰাডিক্টৰি বা অপোজিট
শেষত এটা লাইনত বা এটা ফ্ৰেজত এটা সেন্টেন্সত ইউজ কৰা হ'ব তেতিয়া হলে আমি হি কি পয়েট্ৰিক ডিভাইস ইউজ কৰিছে বুলি কম এটো পয়েট্ৰিক ডিভাইসটো হৈছে অক্সিমৰন Our next poetic device is enjambment. Enjambment কি আমি আকৌ এটা এক্সাম্পল চাম এক্সাম্পলটো চালে আমাৰ বুজিবলৈ অকমান সহজ হয় তোমালকে এক্সাম্পল বিলাক ভালকে চাবা আৰু হেৰি কৰাৰ পিছত চাবা মই পঢ়ি দিছো My little heart must think it queer to stop without a farmhouse near between the woods and the frozen lake the darkest evening of the year ইয়াত তোমালকে দেখিছা কোটো আমাৰ কোনোটো লাইনৰ পিছত আমাৰ কোনো পাংচুৱেশ্যন মাৰ্ক নাই একেবি ইয়াৰৰ ওচৰতে গৈ প্লে আমাৰ ফুল ষ্টপ পৰিছে গটিকে ইয়াৰ পৰা আমি সাম কৰিব পাৰো enjambment is a poetic device where a sentence or phrase continues from one line of poetry to the next without a pause or punctuation mark at the end of the line line tur শেষত যদি কোনো punctuation mark নথকাকৈ আমি প্ৰথমটো পা দ্বিতীয়টো লাইনলৈ যাও দ্বিতীয়টো পা তৃতীয়টোলৈ যাও তেতিয়া আমি ক'ব লাগিব যে কবিতাটোত কি ডিভাইস ইউজ হৈছে enjambment device ইউজ হৈছে পাৰপাস তো কি it creates a sense of flow and continuation encouraging the reader to move quickly to the next line to complete the thought গটিকে ইয়াৰ পাৰপাসটো হৈছে আমাৰ ফ্লো এটা থাকে কন্টিনিউয়েশন এটা থাকে আৰু আমি লাইনটোৰ এন্ডত নৰুৱাকৈ যেহেতু আমি নেক্সট লাইনটোলৈ যাব পাৰো কুইকলি যাতে আমি যাব পাৰো আৰু গুটেইটোৰ মিনিংটো এজ এ হোল যাতে আমি অনুধাৱন কৰিব পাৰো ইয়াৰ উদ্দেশ্যটো এটো ফ্লো আৰু কন্টিনিউয়েশনটো মেইনটেইন কৰাটো ইয়াৰ মেইন উদ্দেশ্য আৰু এটা মই পঢ়ি দিছো What is the boy now who has lost the ball What is he to do? I saw it go merrily bouncing down the street and then merrily over. There is it in the water. ইয়াত তোমালকে দেখিছা গোৰ পিছত দেনৰ পিছত কোনো ধৰণৰ কমা বা হেৰি নাই এটো তোমালকৰ ক্লাস 10 ৰ দা বল পয়েমটোৰ পৰা লোৱা হৈছে আৰু এই কোৱেশ্চনটো প্ৰায় আহে ইয়াত আমাৰ enjambment যেটো poetic device এটো poetic device ইউজ কৰা হৈছে আমাৰ নেক্সট poetic device লৈ যাম Our next poetic device to hoise assonance. Assonance ki ami sao ami dutaman example sale amar bujibole beshi সহজ হ'ব গটিকে মই হিকানে তোমালকক example first তে দি দিছো The rain in Spain stays mainly in the plain. Yet dekhisa repeated long sound of a sound ahise. Elephants and eagles eat eggs. Repeated short e sound ahise yet. The crows call old and well. Repeated o sound ahise. The buzzing bee flew by. Yet repeated double e sound ahise. Gotike ইয়াৰ পৰা আমি ক'ব পাৰো repeats vowel sounds in nearby words. ওচৰা-ওচৰিকৈ থকা শব্দবিলাকত যদি vowel sounds repeat হয় তেতিয়া হলে আমি assonance use হৈছে বুলি ক'ব পাৰিম example the lake waits in shade yet repetition কি sound হৈছে a sound ইয়াৰ purpose to কি it adds a musical flow এটা মিউজিক্যাল ফ্লো এড কৰে গটিকে assonance কি assonance হৈছে আমি যদি ওচৰা-ওচৰিকৈ থকা শব্দবিলাকত আমাৰ একেটা ভাৱেল সাউন্ড যদি ৰিপিট হয় তেতিয়া হলে আমি assonance বুলি ক'ব পাৰো ইয়াত তোমালকে এটা বিচাৰি উলিয়াবা ইয়াত এটা সেন্টেন্স আছে go slow on the road ইয়াত তোমালকে মোক ক'ব লাগিব ইয়াত assonance তো কি Asir video to last amar poetic device that is consonance. Consonance is quite opposite of assonance. Yet ami duta examples some examples sale amar hoito clear hobo. Peter Piper picked a peck of pickled peppers. Ami repetition of the p sound yet ami dekha paisu. She sails by the seashore. Yet repetition s sound ami dekha paisu. The early bird catches the worm. Repetition of r sound dekha paisu all is well that ends well yat ami repeated l sound dekha paisu gotike yar pura ami ei example ketar pura ami eta conclusion rahibo paru he conclusion to hol গটিকে এক্সাম্পল কেটাৰ পৰা আমি ইয়াৰ ডেফিনেশন কেনেকৈ দিব পাৰিম কনসনেন্সৰ কনসনেন্স that is consonant rhythm definition is repeats consonant sounds in nearby words ওচৰ-ওচৰিকৈ থকা words বিলাকত যদি আমাৰ consonant sound to repeat হয় তেতিয়াহলে আমি consonants poetic device use হৈছে বুলি ক'ব পাৰো example The clock ticks and talks. Yet amar repetition of k sound ami gom paisu. What is the purpose? Purpose is creates rhythm and texture. E writings or rhythm aru texture enhance kore. Etia tumalke yat moi eta sentence dise tumalke yar consonants to basi uliwa. He stood on the road and cried. Gotike spot the consonants. Tumalke yat consonants to ki basi uliwa. Nisay parila sage? No. Okay, very good.
So students, এইগিটাই আছিল আমাৰ আজি poetic device, that is metaphor, simile, personification, epiphora, allusion, oxymoron, alliteration, anaphora. দুটা মই ইয়াত ইনক্লুড কৰা নাই, that is assonance and consonance. গতিকে এইকেইটা poetic device, I hope এই poetic device কেইটাই তোমালোকক বুজাত যথেষ্ট সহায় কৰিব. উইথ এক্সাম্পল আছে, তোমালোকে ভালকৈ চাবা, ঘৰত এক্সাম্পল কেইটা ভালকৈ চাবা, তেতিয়া তোমালোকৰ এইটো কনচেপ্টটো ক্লিয়াৰ হ'ব. এতিয়া now the most interesting part, that is poetic device challenge, that is task. Eto tumalkor karone identify the device. Ia device identify koribole dia hoise, hint it ase aru eta moi tumalkor karone kori uthoisu. I came, I saw, I conquered. Julius Caesar. Eto ki device use hoise. Silly snakes slider. Ki device? Deep green sea. Assonance use hoise, kintu tumalke kuntu sound eto kobo lagibo. Blank and think. Consonance use hoise, kuntu sound kobo lagibo. The stars sang softly. Eto personification, eto moi kori thoisu karon singing jitu quality eto human quality, human activity, kintu yat stars e kore boli koa hoise, gotike personification. Next, her eyes are diamonds. Soft as feather. Silent scream. Silent nirob scream sure. See no evil, hear no evil, speak no evil. গটিকে এইটা তোমালোকে কৰিছোৱা. আই হোপ তোমালোক যদি নোৱাৰা তেতিয়ালে ভিডিওটো ফাৰ্ষ্টৰ পৰা আকৌ এবাৰ চাবা, আকৌ এবাৰ চাই পেলাই নিশ্চয় ট্ৰাই কৰিবা, ট্ৰাই কৰিলে নিশ্চয় পাৰিবা, আৰু ভিডিওটো দুবাৰ তিনিবাৰ চাবা. Thank you for watching the video and don't forget to like, comment and share. Tumaloke like, comment koriba, tetia moi eta feedback pam, aru feedback pale ene video banabole moi motivate hom. And hehot, for more videos keep watching. Thank you so much.